মোৰ ওপৰত বিশ্বাস ৰাখক, মোৰ ওপৰত বিশ্বাস ৰাখক। কিপ ট্ৰাষ্ট ইন মি, কিপ ট্ৰাষ্ট ইন মি মানে মোৰ ওপৰত বিশ্বাস ৰাখক। মোৰ ক'বলগীয়া একো নাই, মোৰ ক'বলগীয়া একো নাই। আই হেভ নাথিং টু চে, আই হেভ নাথিং টু চে মানে মোৰ ক'বলগীয়া একো নাই। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি যিবিলাক কথা বতৰা আলোচনা কৰিবলৈ গৈ আছোঁ, এই সকলোবিলাক কথা বতৰা আমি দিন ৰাতি পাতিয়েই থাকোঁ, দিন ৰাতি পাতিয়েই থাকোঁ। গতিকে কথাবিলাক আমি ইংৰাজীত কেনেকৈ পাতিম তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো চাব, সম্পূৰ্ণ চাব, লগতে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে দেখা পায়। তাৰপিছত চুপ নাথাকিবা কিবা কোৱা, আমি নিশ্চয় তেনেকৈ কওঁ যে চুপ নাথাকিবা কিবা কোৱা। ডোণ্ট বি কোৱাইট চে ছামথিং, ডোণ্ট বি কোৱাইট চে ছামথিং মানে চুপ নাথাকিবা কিবা কোৱা। মোৰ অনুমান বা মোৰ ধাৰণা, আমি নিশ্চয় তেনেকৈ কওঁ যে মোৰ অনুমান বা মোৰ ধাৰণা, সেইটো আমি ইংৰাজীত ক'ম আই গেছ, আই গেছ মানে মোৰ অনুমান বা মোৰ ধাৰণা। এইটো দি পেলাই এটা বাক্য বনাওঁ যে মোৰ ধাৰণা বা মোৰ অনুমান ভাৰতে বিশ্বকাপ জিকিব। আমি নিশ্চয় তেনেকৈ কওঁ ৱৰ্ল্ড কাপৰ সময়ত বা কিবা এটা খেলৰ সময়ত বা কোনোবাই যদি অহাৰ সময়ত যে মোৰ অনুমান তেওঁ আহিব, তেনেকুৱা কথা বতৰা আৰু যে মোৰ ধাৰণা বা মোৰ অনুমান ভাৰতে বিশ্বকাপ জিকিব, সেইটো আমি ক'ম আই গেছ ইণ্ডিয়া উইল উইন দ্য ৱৰ্ল্ড কাপ, আই গেছ ইণ্ডিয়া উইল উইন দ্য ৱৰ্ল্ড কাপ। মোৰ ধাৰণা বা মোৰ অনুমান ভাৰতে বিশ্বকাপ জিকিব। মই ভয় নকৰোঁ, মই ভয় নকৰোঁ। আই ডোণ্ট কেয়াৰ, আই ডোণ্ট কেয়াৰ মানে মই ভয় নকৰোঁ। আমি নিশ্চয় তেনেকৈ কওঁ যে মই ভয় নকৰোঁ, সেইটোৱে ক'ম আই ডোণ্ট কেয়াৰ। আপোনাক অপেক্ষা কৰি ৰাখিবলৈ দুখিত, কাৰোবাক যদি অপেক্ষা কৰি থৈ দিওঁ, আমি নিশ্চয় পিছত গৈ পেলাই কওঁ যে আপোনাক অপেক্ষা কৰি ৰাখিবলৈ দুখিত, সেইটো আমি ক'ম চৰি টু কিপ ইউ ৱাইটিং, চৰি টু কিপ ইউ ৱাইটিং, আপোনাক অপেক্ষা কৰি ৰাখিবলৈ দুখিত। মোক ফোন কৰা, আমি নিশ্চয় তেনেকৈ কওঁ যে মোক ফোন কৰা, সেইটো আমি ক'ম কল মি বা ৰিং মি, মোক ফোন কৰা। পিছত দেখা হ'ব, আমি নিশ্চয় কওঁ যে পিছত দেখা হ'ব, সেইটো আমি ক'ম চি ইউ লেটাৰ, চি ইউ লেটাৰ, পিছত দেখা হ'ব। নিশ্চয়, আমি কিছুমান ক্ষেত্ৰত কওঁ যে নিশ্চয়, সেইটো আমি ক'ম যে অফক'ৰ্ছ, অফক'ৰ্ছ মানে নিশ্চয়। মই ভুল কৰিছোঁ, মই দুখিত, কেতিয়াবা আমি তেনেকৈ কওঁ যে মই ভুল কৰিছোঁ, মই দুখিত, সেইটো আমি ক'ম আই এম চৰি, আই হেভ মেড এ মিষ্টেক, আই এম চৰি, আই হেভ মেড এ মিষ্টেক। অলপ অলপ, অলপ অলপ, সেইটো ইংৰাজী ক'ম জাষ্ট এ লিটিল মানে অলপ অলপ, জাষ্ট এ লিটিল। ইয়াত কি চলি আছে, আমি নিশ্চয় তেনেকৈ কওঁ যে ইয়াত কি চলি আছে, সেইটো আমি ক'ম হোৱাটছ গয়িং অন হিয়াৰ, হোৱাটছ গয়িং অন হিয়াৰ, ইয়াত কি চলি আছে। পিছত আহা, পিছত আহা, আমি নিশ্চয় কওঁ যে পিছত আহা কাম বেক লেটাৰ, কাম বেক লেটাৰ মানে পিছত আহা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব, ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।